কি হৈছিল তোমাৰ? হৈছিল মানে 2023 চনত স্পীড ইণ্ডিয়া নামৰ ট্ৰেক্টৰ ডিলাৰে বেনাৰ লগাইছিল 50% ডিছকাউণ্টত ট্ৰেক্টৰ দিব আৰু আমাৰ শিৱস্থান আমনি কলিহামাৰী মিছা এনেদৰে বিভিন্ন ঠাইত লগাইছিল আৰু সেই সময়ত মই তেওঁলোকৰ বেনাৰ দেখি নগাঁও স্পীড ইণ্ডিয়া ডিলাৰৰ লগত যোগাযোগ কৰিলোঁ। তেওঁলোকে কৈছিল 50% ডিছকাউণ্টত ট্ৰেক্টৰ দিব। পৰৱৰ্তী সময়ত মই 1,11,000 কেছ টকা জমা দিলোঁ নগাঁও কুৰিকটীয়া স্পীড ইণ্ডিয়া ডিলাৰত। ডিলাৰৰ স্বত্বাধিকাৰী হ'ল ইছলামুদ্দিন ইছলামপট্টিৰ, তেওঁৰ দেউতাকৰ নাম আব্দুল মজিদ মাষ্টৰ ইছলামপট্টিৰ। তো মোকতো ট্ৰেক্টৰ নিদিলেই, 1.5 বছৰ ধৰি কেৱল মাত্ৰ ঘূৰা-ঘূৰি কৰি আছে, ট্ৰেক্টৰ নাপাওঁ। যোৱা 24 চনৰ জানুৱাৰী মাহত, যোৱা বছৰৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত মোক চেক এখন দিছিল 1,11,000 টকাৰ, কিন্তু দুৰ্ভাগ্যৰ কথা সেই চেকত কোনো পইচা নাছিল, বাউন্স হ'ল। তাৰ পিছৰ পৰা ইছলামুদ্দিন নামৰ মানুহজন, তেওঁৰ পৰিয়ালৰ মানুহ, ডিলাৰৰ মানুহে মোক কেৱল মাত্ৰ বিভিন্ন ধৰণৰ হেৰেছমেণ্ট দি আছে, টকা পইচা নিদিয়ে, কেৱল তাৰিখ আৰু তাৰিখহে কৰি আছে। এতিয়া কি বিচাৰা তুমি? এতিয়া মই বিচাৰি আছোঁ তেওঁ মোক পইচা দিয়ক, অন্যথা মানুহজনে মোক লগ দিয়ক। কোনো এটা কামেই তেওঁ নকৰে। আইনগত ব্যৱস্থা লৈছা নে এতিয়ালৈকে? আইনগত ব্যৱস্থা লোৱা নাই যদিও তেওঁৰ ওপৰত মই ভাবি আছোঁ কেছ দিম।